ক'ৰ পৰা আহিব গৌৰৱ গগৈৰ বিপক্ষে আমাৰ দলৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়াই প্ৰাৰ্থিত্ব দিছে আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী তপন গগৈ ডাঙৰীয়াৰ আজিৰ নমিনেশ্যনত 50,000তকৈ অধিক লোক আহিছে 50,000 লোকে যেতিয়া নমিনেশ্যন দিবলৈ আহে আৰু সেই পৰিয়ালৰ মানুহবিলাকে যদি ভোট দিয়ে তেতিয়াও বহু লাখ ভোটত জিকে গতিকে এই সমীকৰণ ক্লিয়াৰ আৰু আজিৰ পিছত আৰু গৌৰৱ গগৈ মোটামুটি শুই যাব পাৰে আৰু এতিয়া আৰু গৌৰৱ গগৈ নিৰ্বাচনত ঘূৰি ফুৰি লাভ নাই 50,000 মানুহে যেতিয়া নমিনেশ্যন দিব আহে তাৰপিছত আৰু ইলেকশ্যন কি খেলিব आप लोग इस बार आप लोगों का मुद्दा क्या है मेन मुद्दा क्या है हमारा मुद्दा विकसित भारत मोदी जी का विकसित भारत को विश्वगुरु बनाने के लिए जो सपना ये सपना को साकार करना है और इसके लिए हमारे हर कार्यकर्ता काम कर रहा है मोदी जी का विकसित भारत को और आगे बढ़ाने के लिए सब काम कर रहा है और मोदी जी को ही सब वोट दे रहा है कितना सीट मिलेगा इस बार हम लोग का तो स्लोगन ही है इस आपकी बार 400 पार और बीजेपी 370+। असम में कितना असम में तो 13 सीट हम लोग जीत लिया है अभी एक सीट के लिए लड़ाई चल रहा है 13 तो जीत लिया है एक सीट के लिए देखो 14 से 14 भी हो सकता है दादा हांग्रामा महिलारे কৈছে কোকৰাঝাৰত এইবাৰ তেখেতে 2 বা 3 লাখ ভোটৰ অভিযানত জয়ী হ'ব বুলি ইলেকশ্যন যোনে খেলে সকলোৱে কয় তেনেকুৱা হাগ্ৰামা মহিলাই কি গতিকে আজিৰ তাৰিখত মই নাভাবোঁ যে সেই ধৰণৰ কিবা পৰিৱেশ আছে আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী UPPLৰ জয়ন্ত বসুমতাৰী বিপুল মাৰ্জিনত জিকি আছে আৰু তাত সেই ধৰণৰে পৰিৱেশ আজি তেজপুৰত যিটো পৰিৱেশ কোকৰাঝাৰতো একেই পৰিৱেশ কেৱল প্ৰাৰ্থী আমাৰ গোটেই কথাটো হ'ল মোদীজীৰ লগত এইবাৰ মানুহে ভোট দিব মোদীজীক এইবাৰ মানুহে ভোট দিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিকে মোদীজীক ভোট দিবলৈ যেতিয়া ওলাই আহিব তাত আৰু কোন বেলেগৰ কি হিচাপ কৰিব গতিকে সকলোৱে মোদীজীকে ভোট দিব আহিছে ইয়াত প্ৰাৰ্থীৰ কথা নাই নাই ইয়াত দলৰ কথা নাই মোদীজীৰ লগত কোন আছে সেইটোৱে হিচাপ কৰে আৰু ভাৰতবৰ্ষৰ মানুহে এইবাৰ মোদীজীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছে গতিকে মোদীজীক ভোট দিবলৈ ওলাই আহিছে তাত কোন প্ৰাৰ্থী কোন চিম্বল সেইটো হিচাপে নকৰে আৰু সকলোৱে এইবাৰ কৈছে যে আমি সকলো মোদীৰ পৰিয়াল সকলোৱে মোদীৰ পৰিয়াল হ'বলৈ আহিছে গতিকে তাত আৰু বেলেগ যেতিয়া হাগ্ৰামা মহিলাৰে মোদীৰ পৰিয়ালত নাই গতিকে তেওঁকনো কিয় হিচাপত এটা কথা